हेलो फ्रेंड्स एमपीडीएस क्रिएशनলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম। আজি মই আপোনালোকলৈ এবিধ মাছৰ ৰেচিপি লৈ আনিছো যেটো মোৰ খুবেই প্ৰিয় হয়। মই তুৰা মাছ বুলিয়ে কৈছো কিন্তু তুৰা মাছটো অকনমান সৰু থাকে, এটো অকনমান ডাঙৰ প্ৰজাতিৰ। ইয়াৰ এক্সুৱেল নামটো মই নাজানো বাবে তুৰা মাছ বুলিয়ে কলো। যদি তুৰা মাছ বুলিয়ে কয় বা অন্য কিবা নাম বুলি কয় মোক প্লিজ জনাবচোন। মাছৰ কালাৰটো আপোনালোকে নিশ্চয় হালধীয়া দেখিছে। মায়ে আধা পৰিমাণত মোৰ কাৰণে ৰেচিপি বনাম বুলি কৈ ৰাখি থৈ দিছিলে ফ্ৰিজত হালধি আৰু নিমখ সানি। সেইবাবে আজি আপোনালোকলৈ মই ৰেচিপিটো লৈ আনিলো, কিন্তু ধুলু পিছে কালাৰটো নগলগৈ। কিন্তু মাছটো খাবলৈ খুবেই টেষ্টি হৈছে। মই মাংসৰ নিচিনাকৈ বনাইছো। আপোনালোকে প্লিজ ভিডিওটো সম্পূৰ্ণকৈ চাব। ইয়াতে মই আদা নহৰু লৈছো আৰু কেইফুটামান মই নহৰু গোটাই গোটাই দিম যা মাছটো মই খানিম তেতিয়া। আৰু গৰম মছলা লৈছো, ইলাইচি আৰু দালচিনি। এইটো কিন্তু লবই আপোনালোকে, তেতিয়াহে মাছৰ টেষ্টটো ভাল হয়। আৰু লৈছো গোটা জিৰা, পেষ্ট বনাই লম মই এখিনি 2 চামুচ। জলকীয়া লৈছো কেইটামান, পেষ্ট বনাই লম। দুটা পিয়াজ লৈছো, এটা পেষ্ট বনাম আৰু এটা মই কাটি লম। আৰু লৈছো তেলত দিব কাৰণে মই শুকান জলকীয়া আৰু তেজপাত। আলু 3টা লৈছো, মই দখৰা দখৰকৈ কাটি লম। পেষ্টখিনি মোৰ ৰেডি হৈ গৈছে। গৰম মছলা এখিনি কিন্তু মই একেবাৰে হেখতহে ব্যৱহাৰ কৰিম। আদা নহৰুৰ পেষ্ট বনালো, পিয়াজ সৰু পিয়াজটো মই পেষ্ট বনালো আৰু জালুকৰ গুৰি লৈছো। আপোনালোকেও লব থাকিলে ভাল লাগে। আৰু জিৰাৰ পেষ্ট আৰু জলকীয়াৰ পেষ্ট। ইয়াতে মই মিঠাতেল লৈছো প্ৰায় 4-5 চামুচ মান হ'ব, মানে আধা কাপতকৈ অকমান কম আছে। পিয়াজখিনি কাটিলো, আলু কাটিলো। এতিয়া মই এই মাছখিনি ভালদৰে মছলাখিনি দি সানি লম। তেলখিনি দি দিলো, নিমখ সোৱাদ অনুসৰি, হালধি, জালুকৰ গুৰি আৰু মছলাখিনি দি দিলো। এতিয়া মই এখিনি ভালদৰে সানি লম। আপোনালোকে হেতাৰ সহায়তো সানিব পাৰে। হাতেৰে সানিলে কি হয় মাছটোৱে বিন্ধে, কিন্তু মই ভালদৰে সানি ললো। এখিনি ভালদৰে মই মিক্স কৰি ললো গোটেইখিনি ধুনীয়াকৈ। এতিয়া মই এখন কেৰাহী গৰম হ'বলৈ দিছো। কেৰাহীখন গৰম হৈ গৈছে আৰু মই ইয়াতে আধা কাপ পৰিমাণৰ তেল দি দিলো। তেলখিনিও গৰম হৈ গৈছে। এতিয়া মই ইয়াতে পিয়াজখিনি দি দিলো আৰু তেজপাত আৰু শুকান জলকীয়াখিনিও দি দিলো আৰু এখিনি মই ভালদৰে ফ্ৰাই কৰি লম। পিয়াজৰ কালাৰটো মই অকমান পিংক কালাৰ হোৱালৈকেহে মই ফ্ৰাই কৰিম। মানে অকমান সিজিলে মই ইয়াতে সানি থৈ দিয়া মাছখিনিও দি দিম। পিয়াজখিনি অলপ মজি গৈছে, কালাৰটো অলপ চেঞ্জ হওঁতে মই সানি থৈ দিয়া মাছখিনি দি দিলো আৰু এখিনি মই এতিয়া ভালদৰে মিক্স কৰি লম। গেছৰ ভলিউমটো কিন্তু বঢ়াই ৰাখিব আৰু এখিনি মই প্ৰায় 15 মিনিট সময় ভালদৰে লৰাই থাকিম, মানে ভালদৰে ফ্ৰাই হ'বলৈ দিম। যেহেতুকে মাছটো এক্সট্ৰাকৈ আমি ভজা নাই, সেইবাবে মছলাই মাছে একেলগে আমি এখিনি ভালদৰে কিন্তু ভাজি ল'ব লাগিব, তেতিয়াহে মাছটো খাই সোৱাদ লাগিব। মাছ আৰু মছলাখিনি ভালদৰে মই 5 মিনিট সময় ফ্ৰাই কৰি কাটি থৈ দিয়া আলুখিনিও মই ইয়াতে এড কৰি দিম আৰু প্ৰায় 10 মিনিট সময়লৈকে আকৌ মাছে আলুৱে ভালদৰে ভাজি লম। এখিনি ফ্ৰাই হৈ গৈছে, আলুখিনিও মই দি দিলো। মানে টোটাল 15 মিনিট সময়লৈকে মই ভালদৰে মাছে আলুৱে মছলাই বঢ়িয়াকৈ ভাজি লম। এই মাছটোৰ এটা নিজস্ব গোন্ধ থাকে যেটো মোৰো ভাল নালাগে, কিন্তু মাছটোৰ বহুত টেষ্ট আছে বাবে খাই ভাল পাওঁ। বহুতে গোন্ধটোৰ কাৰণে খাবও নিবিচাৰে, হয়তো বনাবও নাজানে, কিন্তু মই যেনেকৈ বনাইছো এনেকৈ বনাই চাব, গোন্ধটোও নাথাকে আৰু খায়ো বিৰাটেই টেষ্টি লাগে। মাছখিনি কিন্তু মোৰ ভজা হৈ গৈছে। এতিয়া মই সানি থৈ দিয়া এই বাউলটোতেই 1.5 মগ পৰিমাণৰ পানী দিছো আৰু এখিনি মই এতিয়া মাছখিনিত এড কৰি দিলো। যেহেতুকে এক্সট্ৰাকৈ পানী এড কৰিলো, সেইবাবে মই এতিয়া অকনমান পৰিমাণত ইয়াতে নিমখো এড কৰি দিম। বেছি পৰিমাণতো নিমখ এড কৰি নিদিব, কাৰণ পানীখিনি অকনমান শুকাবওতো লাগিব। তো শুকাই গ'লে বেছি পৰিমাণত নিমখ দিলে আকৌ বেছি চোকা হৈ যাব, সেইবাবে অকনমান পৰিমাণতে নিমখ দিব।
এতিয়া মই এইখিনি প্ৰায় 10 মিনিট সময়লৈকে ভালদৰে উতল আহিব দিম। তাৰে মাজতে মই পেষ্ট বনাই থৈ দিয়া গৰম মছলাখিনিও এড কৰি দিম। গৰম মছলাখিনি কিন্তু দিবই, তেতিয়াহে ইয়াৰ যিটো গোন্ধ থাকে সেই গোন্ধটো নাথাকে আৰু তেতিয়া খাবলৈও বেছি সোৱাদ লাগে। আলুখিনিও প্ৰায় সিজি গৈছে। গৰম মছলাখিনিত মই অকণমান পানী মিহলাই মাছৰ কাৰীখনত দি দিম আৰু ভালদৰে এইখিনি মিক্স কৰি ল'ম। 10 মিনিট সময় হোৱালৈকে আলুখিনিও বৰ ধুনীয়াকৈ সিজি যাব আৰু পানীখিনিও অকণমান পৰিমাণত শুকাই যাব। তো তেতিয়াই আমাৰ তোৰা মাছৰ তৰকাৰী ৰেডি হৈ যাব। মোৰ প্ৰায় হৈয়ে গৈছে, অকণমান পানী শুকাই গৈছে। গেছটো অফ কৰি দিলোঁ। এয়া খুবেই টেষ্টি হৈছে এই মাছৰ তৰকাৰীখন। আপোনালোকে প্লিজ বনাই চাব ঘৰত এনেদৰে মাংসৰ নিচিনাকৈ। আপোনালোকেও সোৱাদ পাব আৰু এবাৰ খালে সদায় খাব ইচ্ছা যাব। আশা কৰোঁ মোৰ এই তোৰা মাছৰ ৰেচিপিটো আপোনালোকে ভাল পালে। যদি ভাল পালে তেনেহ'লে প্লিজ এটা লাইক কৰি দিব, শ্বেয়াৰ কৰিব, যিমান পাৰে শ্বেয়াৰ কৰিব ফেমিলিৰ লগত আৰু ছাবস্ক্ৰাইব নিশ্চয় কৰিব। লগতে কাষতে থকা বেল আইকনটোও দবাই দিব যাতে মোৰ নতুন নতুন ভিডিঅ'বোৰ আপোনালোকৰ তালৈ অতি সোনকালেই গৈ পায়। আকৌ এটা নতুন ভিডিঅ'লৈ পুনৰ লগ পাম, তেতিয়ালৈকে ভালে থাকক, সুস্থ থাকক। থেংক ইউ।